বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম পাজল বতাহ লাগিলে মই মৰি যাওঁ ৰ'দ পৰিলে মই জি যাওঁ এতিয়া কওকচোন মই কোন বন্ধুসকল মোৰ উত্তৰটো চোৱাৰ আগতে আপুনি আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক বন্ধুসকল উত্তৰটো হৈছে ঘাম পিছে আপুনি বিচাৰি পাইছিল নে নাই আমাক কমেন্ট কৰি জনাব বলক পাছৰ পাজলৈ চাওঁ হেইটো কি হয় যেটো আমি ভাঙিলে কোনো শব্দ নকৰে বন্ধুসকল মোৰ উত্তৰটো চোৱাৰ আগতে আপুনি আপোনাৰ উত্তৰটো আমাক কমেন্ট কৰি জনাওক বন্ধুসকল উত্তৰটো হৈছে বিশ্বাস যদি আপোনাৰ উত্তৰটো কিবা বেলেগ আছিল আমাক কমেন্ট কৰি জনাব বলক পাছৰ পাজলৈ চাওঁ বন্ধুসকল এনেকুৱা কি আছে যেটো এবাৰ ফাটি গলে তাক কেতিয়াও চিলাব বা জোৰা দিব নোৱাৰি বন্ধুসকল আপুনি ক'ব পাৰিবনে এনেকুৱা কি আছে বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে বেলুন পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক নিশ্চয় কমেন্ট কৰি জনাব বলক পাছৰ পাজলৈ চাওঁ বন্ধুসকল এই ছবিখনত মুঠতে 5টা পাৰ্থক্য লুকাই আছে আপুনি বিচাৰি পাবনি চাওকচোন বন্ধুসকল ছবিখনত থকা 5টা পাৰ্থক্য এইকেইটা পিছে আপুনি বিচাৰি পাইছিল নে নাই আমাক নিশ্চয় কমেন্ট কৰি জনাব বলক পাছৰ পাজলৈ চাওঁ বন্ধুসকল হেইটো কি হয় যেটো দুখীয়া লোকৰ ওচৰত বহুত থাকে কিন্তু ধনী লোকৰ ওচৰত একেবাৰে কম থাকে বন্ধুসকল আপুনি যদি উত্তৰটো জানে আমাক লগে লগে কমেন্ট কৰি জনাওক বন্ধুসকল উত্তৰটো হৈছে সময় যদি আপোনাৰ বেলেগ উত্তৰ আছিল আমাক কমেন্ট কৰি জনাব বলক পাছৰ পাজলৈ চাওঁ ইংৰাজী হেতু কোনটো শব্দ যেটো শব্দত ইংৰাজী এ বি সি ডি ই এফ গুটেই কেইটা বৰ্ণ আহে বন্ধুসকল ইংৰাজী হেতু শব্দ হৈছে ফিডবেক যদি আপুনি বেলেগ শব্দ বিচাৰি পাইছিল আমাক কমেন্ট কৰি জনাব বাৰু বলক আমাৰ আজি বিশেষ বুদ্ধিৰ পাজলৈ চাওঁ তাৰ আগতে আপুনি যদি আমাৰ আজিৰ এই ভিডিঅ'ত এতিয়ালৈকে এটা লাইক কৰা নাই এতিয়া এটা লাইক কৰি দিয়ক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি আমাৰ চেনেলত চাই যাব পাৰে বলক পাজলৈ চাওঁ বন্ধুসকল 6 ইঞ্চি হেতু কি হয় যেটো ছোৱালীয়ে সদায় মুখত লৈ অগা পিছা কৰি ভাল পায় বন্ধুসকল আপুনি যদি উত্তৰটো বিচাৰি পাইছে আমাক কমেন্ট কৰি জনাওক বন্ধুসকল এই হাতৰটো উত্তৰ হৈছে টুথব্ৰাছ পিছে আপুনি উলিয়াব পাৰিছিল নে নাই আমাক কমেন্ট কৰি জনাব বাৰু বলক আমাৰ আজি আপোনালোকলৈ থকা বিশেষ পাজলটো চাওঁ বন্ধুসকল তলৰ এই ছবিখনত কাষতে থকা এটা ইংৰাজী শব্দ লুকাই আছে এতিয়া আপুনি ছবিখন ভালদৰে চাই ক'ব পাৰিবনে ইয়াতে কি লিখা আছে আপুনি যদি শব্দটো বিচাৰি পাইছে আমাক লগে লগে কমেন্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিয়ে আমাৰ অহা ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে বন্ধুসকল এতিয়া সময় হ'ল আমাৰ যোৱাবাৰৰ পাজলটো চোৱা যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে চকু আছে কিন্তু দেখা নাপায় কাণ আছে কিন্তু শুনা নাপায় মুখ আছে কিন্তু ক'ব নোৱাৰে কওকচোন হেইটো কি আৰু এই হাতৰটো উত্তৰ হৈছে পুতলা বা প্ৰতিমূৰ্তি আৰু এই হাতৰটো শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জন আৰু ৰেন্ডমলি বাছি উলিওৱা প্ৰথম 5 জনৰ নাম ক্ৰমে এপল আহমেদ ৰশ্মি ৰাজবংশী অনামিকা দত্ত ডিডি টেকনিকেল জ্যোতিমানী গগৈ জিপাল অসম অভিজিত মিলি সাইকি বৰুৱা বিএছ আসাম বয় দীপু এফএফ উদয় ভূঞা মাল্লিকা দেৱী ৰন্টু কোঁৱৰ পূৰ্ণিমা দাস আৰু অনিমা ছিল শুদ্ধ উত্তৰ দিয়া আপোনালোকৰ লগতে সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো বন্ধুসকল আজিলৈ আৰু এৰিছো লগ পাম এটা অন্য ভিডিঅ'ত ধন্যবাদ